বিশ্বৰ কিছুমান দেশত এনেকুৱা কিছুমান নিয়ম আছে যিবিলাক শুনিলে হয়তো আপোনাৰ মুখেৰে ওলাব। আজিৰ ভিডিঅ'টি আহকচোন আমি জানো তেনেকুৱা কিছুমান আজব নিয়ম। আপুনি কাৰেণ্টৰ কাম জানেনে? ট্ৰান্সফৰ্মাৰটো উঠিব নালাগে, এই ধৰক লাইটৰ বাল্বটো ফিউজ গ'ল, সেইটো চেঞ্জ কৰিব লাগে। এতিয়া আপুনি ক'ব, তাই এইবিলাক কাম কোনে নাজানে, ঘৰত এইবিলাক সৰু সুৰা কাম আমি নিজেই কৰো। কিন্তু যদিহে আপুনি আছে ভিক্টৰিয়াত, তেতিয়াহ'লে এই সৰু সুৰা কামবোৰ আপুনি কৰিব নোৱাৰে। কাৰণ ভিক্টৰিয়াৰ নিয়ম মতে সামান্য বাল্বটো চেঞ্জ কৰিবলৈও আপুনি মাতিব লাগিব এজন লাইচেন্স থকা ইলেক্ট্ৰিচিয়ান, অন্যথা আপোনাৰ ওপৰত গ্ৰহণ কৰা হ'ব পাৰে আইনগত ব্যৱস্থা। গতিকে নো ওস্তাদি ইন ভিক্টৰিয়া। আপোনাৰ পত্নীৰ জন্মদিন আপোনাৰ মনত আছেনে? পত্নীৰ বাদ দিয়ক, আপোনাৰ নিজৰ জন্মদিন আপোনাৰ মনত থাকেনে? কিন্তু যদিহে আপুনি আছে সামোৱাত, তেতিয়াহ'লে আপোনাৰ নিজৰ বাৰ্থডে মনত থাকক নাথাকক, আপোনাৰ পত্নীৰ বাৰ্থডে আপুনি মনত ৰাখিবই লাগিব। কাৰণ সামোৱাৰ নিয়ম মতে পত্নীৰ বাৰ্থডে মনত নৰখাটো এটা আইনগত অপৰাধ। গতিকে পৰীক্ষাত যদি ভুলতে প্ৰশ্ন আহে যে সামোৱাত কাৰ টেনচন নাই, এনসাৰ আমাৰ সালমান ভাই। চিঞৰি চিঞৰি গান গোৱা স্বভাৱ আপোনাৰো আছে নেকি? যদিহে আছে, তেতিয়াহ'লে ভাগ্য ভাল আপুনি ভাৰতত আছে। এখন ঠাই আছে নাম হনুলুলু, য'ত সূৰ্য অস্ত যোৱাৰ পাছত চিঞৰি গান গোৱাটো এটা অপৰাধ। গতিকে আপুনি যদি হনুলুলুত আছে আৰু গধূলি পৰত আপোনাৰ কণ্ঠৰ যাদু চৌদিশে বিয়পাব বিচাৰিছে, তেতিয়াহ'লে মনত ৰাখক আপোনাৰ টপিনাত বাজিব পাৰে ড্ৰাম ছেট। লাগিছে নেকি? লাগিছে যদি যাওক, কিন্তু ভুলতেও ফ্লাছ নকৰিব। হয় বন্ধুসকল, যদিহে আপুনি আছে ছুইজাৰলেণ্ডত আৰু যদিহে এতিয়া বাজিছে ৰাতি 10টা বা তাতকৈ বেছি, তেতিয়াহ'লে ভুলতেও ফ্লাছ নকৰিব। কাৰণ ছুইজাৰলেণ্ডত ৰাতি 10 বজাৰ পিছত টয়লেটত ফ্লাছ কৰাটো এটা আইনগত অপৰাধ। আচৰিত নহয়নে? শব্দ নোহোৱাকৈ পাদি উঠি বেলেগক দোষ দিয়া স্বভাৱ বহুতৰ আছে। কিন্তু আপুনি জানেনে, এনেকুৱা এখন ঠাই আছে য'ত নিজৰ ইচ্ছামতে আপুনি পাদিবও নোৱাৰে। হয় বন্ধুসকল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডা এনেকুৱা এখন ঠাই য'ত বৃহস্পতিবাৰে সন্ধিয়া 6 বজাৰ পিছত যদিহে আপুনি ডাঙৰকৈ পাদে অথবা সৰুকৈ পাদি উঠি যদিহে আপুনি ধৰা পৰে, তেতিয়াহ'লে আপুনি দিব লাগিব জৰিমনা। কিয়নো ফ্লৰিডাত বৃহস্পতিবাৰে সন্ধিয়া 6 বজাৰ পিছত ৰাজহুৱা স্থানত পদাটো আইনমতে দণ্ডনীয়। আমাৰ ইয়াত যিদৰে নো পাৰ্কিং, ফ্লৰিডাত নো ফাৰ্টিং। মৰমৰ বন্ধুসকল, এই তথ্যবিলাক লোৱা হৈছে ইণ্টাৰনেটৰ পৰা। গতিকে যদিহে কিবা ভুল ভ্ৰান্তি হৈছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মাৰ্জনা কৰিব। বাকী এই ভিডিঅ'টি চাই যদিহে আপোনালোকে ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। মোৰ নাম হ'ল ধীৰাজ, চাই থাকিব জ্ঞানৰ গেৰাজ।